নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই চেনেল মিনময় জেড অফিচিয়েল। এই বছৰ হোৱা কৰোনা ভাইৰাছৰ মহামাৰীৰ সন্ত্ৰাসৰ ফলত সকলো স্কুল কলেজ বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত সেবাই মেট্ৰিক পৰীক্ষাৰ বাবে পাঠ্যক্ৰম 30% হ্ৰাস কৰিছে। অৰ্থাৎ এই বছৰ মেট্ৰিক পৰীক্ষাত সকলো অধ্যায়ৰ পৰা প্ৰশ্ন নাহে। গতিকে আমি এই ভিডিঅ'টোত আলোচনা কৰিম কোনকেইটা পাঠৰ পৰা প্ৰশ্ন আহিব আৰু কোনকেইটা পাঠৰ পৰা মেট্ৰিক পৰীক্ষাত প্ৰশ্ন নাহে। যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কৰি লওক, কাৰণ ইয়াত মেট্ৰিক পৰীক্ষাৰ কথাৰ লগতে পৰীক্ষাত নম্বৰ বা কৌশলৰ কথা আলোচনা কৰা হয়। সেবা বোৰ্ডে ইতিমধ্যে নিজৰ ৱেবছাইটত নতুন চিলেবাছ ঘোষণা কৰিছে। তাৰে ভিতৰত তোমালোকে ইংৰাজী বিষয়টো চাব পাৰা। ইংৰাজী বিষয়ত এইবাৰ তোমালোকৰ পাঠ আহিব এ লেটাৰ টু গড, নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম আৰু টি ফৰ আছাম। অৰ্থাৎ এইবাৰ নাহে কুৰ্গ পাঠটো এইবাৰ নাহে আৰু নাহে মেডাম ৰাইটছ দ্য বাছ। তেনেদৰে কবিতা বা পয়েম আহিব এ টাইগাৰ ইন দ্য জু, এনিমেলছ আৰু আহিব দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন। অৰ্থাৎ এইবাৰ নাহে আমাণ্ডা নামৰ কবিতাটো আৰু নাহে ফগ। এনেদৰে সকলো ছাবজেক্টৰ কিছুমান পাঠ চিলেবাছৰ পৰা আঁতৰা হৈছে আৰু তোমালোকে চিলেবাছটো ডাউনলোড কৰিবৰ কাৰণে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰিবা। শেষত বন্ধুসকল ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰিব। ধন্যবাদ।